এটা কথা চিন্তা কৰিছোঁ, মই বাৰু কিয় তোমাৰ নিচিনাকৈ আকাশত উৰিব নোৱাৰোঁ? মোকো তোমাৰ দৰে উৰিবলৈ শিকাই দিয়া না। কি কৰিব? এনেকৈ বহি আছা যে? ভাগৰ লাগিছে নেকি? ৰ'বা, মই কিবা খোৱা বস্তু পাওঁ নেকি অলপ বিচাৰি আহোঁ। হাবিৰ মাজত বহুতো মিঠা মিঠা ফল-মূল পোৱা যায়। আমি দুয়োজনে ভগাই খাম, বহুত মজা লাগিব। ৰ'ব, তোমাক কথা এটা ক'বলৈ পাহৰিছোঁৱে। হাবিৰ মাজত বহুতো হিংস্ৰ জীৱ-জন্তু আছে। অলপ সাৱধানে থাকিবা। শুনাচোন, ইয়াত এটা হেনো ডাঙৰ ভূত আছে। বহুতকে সেই ভূতটোৱে মাৰি পেলাইছে। তুমি অলপো কিন্তু ভয় নাখাবা। কিবা সমস্যা হ'লে মোক জনাবা ৰ'ব, মই তোমাক সহায় কৰিম। এতিয়া মই কিবা খোৱা বস্তু পাওঁনে বিচাৰি যাওঁ। সোনকালে উভতি আহিম। তুমি অলপ সাৱধানে থাকিবা দেই। হাজৰিকা ঘৰত আছেনে? মই উপৰ স্কুলৰ প্ৰিন্সিপাল। তোমাকো এটা খবৰ লৈ আহিছোঁ। ল'ৰাজনে দুদিন ধৰি স্কুললৈ যোৱা নাই। একো খবৰ পোৱা নাই। কিবা অসুবিধা হৈছে নেকি? ভাবিলে ঘৰলৈ আহি খবৰ এটাকে লৈ যাওঁ। হয় ছাৰ, নমস্কাৰ। আহক আহক, ভালেই কৰিলে। মই স্কুললৈ এবাৰ যাম বুলি ভাবিছিলোঁৱেই। এৰা, শুনিছানে? ৰুবুৰ স্কুলৰ প্ৰিন্সিপাল ছাৰ আহিছে। আমাৰ ৰুবুৰ খবৰ ল'বলৈ আহিছে। সোনকালে আহক। ছাৰ নমস্কাৰ, আহক আহক। হ'ব ধন্যবাদ। মিষ্টাৰ হাজৰিকা, মই বেছি দেৰি নকৰোঁ দিয়ক। এনে খবৰ ল'বলৈ আহিব আপোনালোকৰ ঘৰলৈ। পৰীক্ষাও আহি পালেহি নহয়। স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে কথাটো আলোচনা কৰিছে। ৰুবু আজি দুদিন ধৰি স্কুললৈ যোৱা নাই। ক্লাছৰ কোনো ছাত্ৰ ছাত্ৰীয়ে একো খবৰো পোৱা নাই। কি বা হ'ল ল'ৰাটো? স্কুলৰ ফাৰ্ষ্ট হ'ল ৰুবু। পঢ়া পাতিতো বৰ চকা ল'ৰা। ভৱিষ্যতলৈ এজন ভাল মানুহ হ'ব বুলি আমি সকলোৱে আশাবাদী। তেনেস্থলত ল'ৰাটো এবচেণ্ট থকাটো আমাৰ সকলোৰে কাৰণে খুব চিন্তাৰ বিষয় হৈ পৰিছে। জানে মিষ্টাৰ হাজৰিকা, ৰুবুক অলপ ভালদৰে পঢ়া শুনাত যত্ন কৰিলে তাৰ ৰিজাল্ট খুব ভাল হ'ব। ভৱিষ্যতে আপোনালোকৰ লগতে আমাৰ বিদ্যালয়ৰো সুনাম হ'ব। আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰে আশীৰ্বাদ সদায় ৰুবুৰ ওপৰতে আছে। বহুত ভাল ল'ৰা সি। ভগৱানে তাৰ মংগল কৰক। মিছেছ হাজৰিকা ঘৰত আছেনে? হয়, আছোঁ ঘৰতে। আহক। মিছেছ হাজৰিকা, কিবা খবৰ পালেনে ৰুবুৰ? বুজিছে, খবৰ এটা ল'ম বুলি ভাবি থাকোঁতে সময়ে উলিয়াব পৰা নাই। বাৰু, সিদিনা পৰি আমাৰ ঘৰলৈ গৈছিল। মোক গোটেই কথাখিনি ভাঙি পাতি ক'লে। বুজিছে, মনটো কিবা খেলি মেলি লাগি আছে। পৰীক মই পুলিচৰ লগত যোগাযোগ ৰাখিবলৈ কৈছিলোঁ। এনেকুৱা ঘটনা আমাৰ ইয়াত আগতেও বহুত ঘটিছে। বুজিছে, হেৰি নহয় মিছেছ হাজৰিকা, খবৰ পোৱা মতে জংঘলত হেনো এটা ভূত আছে। ভগৱানে নকৰক আমাৰ ৰুবুক ভালে কুশলে ৰাখক। সেই ভূতটোৱে সকলো সৰু সৰু ল'ৰা ছোৱালীকে হত্যা কৰে। কি ক'লে আপুনি?